সকলোকে নমস্কাৰ। তো বন্ধুসকল, আপোনালোকে চাগে সকলোৱে মোৰ ভিডিঅ'বোৰ চাই। তো বন্ধুসকল, আশা থাকিল আজি আপোনালোকক অনুৰোধ কৰি ক'লো মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। মোৰ ভিডিঅ'টো আজি কোনো ৰোষ্ট নহয়, আজি কোনো একো নহয়, আজি এটা গুৰুত্বপূৰ্ণ কথা পাতিবলৈ গৈ আছোঁ আপোনালোকৰ ওচৰত। আজি এটা দুখৰ বিষয় আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। আপোনালোকে চাগে সকলোৱে মোৰ ভিডিঅ'বোৰ চাই। মোৰ ভিডিঅ'বোৰৰ সন্মুখত এটা ইন্ট্ৰ আপোনালোকে নিশ্চয় বাজি থকা দেখা পায়। অলপ দেখকচোন এই ইন্ট্ৰটো আৰু গানটো ভালদৰে মনোযোগেৰে শুনিব। ঘুৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই কতো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায়, য'ত বেলি ডুবা লগে লগে দবা কোবাই, পিঠা পোনা পাণ তামোল নে গামোচা শৰাই, দিবা মৰম যিমান পাবা সিমান ঘূৰাই, পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই, সাত ভনীৰ ৰাণী মোৰ অসমীয়াই। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। তো বন্ধুসকল, চাগে শুনিলে সকলোৱে। আপোনালোকে চাগে সকলোৱে জানে এয়া হ'ল আমাৰ অসমীয়া ৰেপ ছং। কিন্তু এয়া অকল অসমীয়াই নহয়, এয়া মোৰ এটা ফেভৰেট ৰেপ ছং। অসমৰ ভিতৰত মোৰ এটাই ফেভৰেট ৰেপ ছং, সেয়া হ'ল এইটো। সেইকাৰণে মই মোৰ ভিডিঅ'ৰ ইনট্ৰ আউট্ৰ দুয়োটাতে লগাই ৰাখিছোঁ এইটো। কিন্তু আপোনালোকে জানেনে এই ৰেপখন গোৱা গায়কজনৰ নাম কি? তো দেখক। ঘুৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই কতো এনেখন ঠাই, য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায়, য'ত বেলি ডুবা লগে লগে দবা কোবাই, পিঠা পোনা পাণ তামোল নে গামোচা শৰাই, দিবা মৰম যিমান পাবা সিমান ঘূৰাই, পূৰ্বাঞ্চলৰ যোনে নাম উজ্বলাই, সাত ভনীৰ ৰাণী মোৰ অসমীয়াই। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। হয় বন্ধুসকল, এয়া হ'ল সেইজন আমাৰ জনপ্ৰিয় গায়ক। বহুত ভাল লাগে। আমাৰ অসমৰ ভিতৰত আপোনালোকৰ বাকী মই নাজানো, কিন্তু মোৰ কাৰণে মোৰ এজ এ ফেভৰেট ৰেপাৰ সেইজনেই হয়। আৰু ফেভৰেট ছিংগাৰ জুবিন দা, আৰু মোৰ ফেভৰেট ৰেপাৰ হ'ল সেইজন। কিন্তু আজি দুখৰ বিষয়, সেয়া কালিৰ পৰা আমাৰ অসমখন এৰি, মানে আমাৰ পৃথিৱীখন এৰি গুচি গ'ল। ভাল লগা নাই খবৰটো শুনি। খবৰটো তাৰমানে কালিয়ে পোৱা নাছিলোঁ। হোৱাটছআপত মোৰ গুৱাহাটীৰ এজন ফ্ৰেণ্ডে মোৰ শ্বেয়াৰ কৰি দিলে। মোৰ ঘৰ বহুত দূৰ হয়, দক্ষিণ শালমাৰা মানকাছাৰ জিলাত। বহুত দুখ লাগিল খবৰটো শুনি যে আমাৰ এই গায়ক, মোৰ ফেভৰেট এজন ৰেপাৰ, কালি ৰোড এক্সিডেণ্ট হৈ মৃত্যু হৈ গ'ল। ময়ো এজন গায়ক হয়, ময়ো গান গাই ফুৰোঁ, কিন্তু আজিলৈকে মোৰ এলবাম ওলোৱা নাই, কাৰণ মই পঢ়ি আছোঁ। সেইকাৰণে এইবিলাকত মনোযোগ দিয়া নাই। তাৰমানে ধেমালি আপোনালোকৰ ওচৰত তাৰমানে কৰি থাকোঁ আৰু কিবা কিবি ৰোষ্ট কিবা কিবি কৰি থাকোঁ। আজি যেতিয়াই মোৰ হোৱাটছআপত SMS-খন আহিল, RIP চিন্ময় বৰা, মোৰ শৰীৰৰ নম্বৰ একেবাৰে জাঙৰ খাই গা কৰি তাৰমানে থিয় হৈ উঠিল। বহুত এনেকুৱা লাগিল যেন মোৰ কিবা অসমৰ পৰা কিবা এটা সম্পদ নাইকিয়া হৈ গ'ল একেবাৰে। হয়তোবা এই জনপ্ৰিয় গায়কজনৰ, জনপ্ৰিয় ৰেপাৰজনৰ গান আমি আৰু কেতিয়াও শুনিব নোৱাৰিম, কিন্তু মোৰ মনত থাকিব গোটেই জীৱন যে আমাৰ অসমত মোৰ এজন ফেভৰেট ৰেপাৰ আছিল, যিজনৰ নাম হ'ল চিন্ময় বৰা। বহুত ভাল লাগে তাক। কিন্তু আজি দুখৰ বিষয়, এইজন পথ দুৰ্ঘটনাত মৃত্যু হৈ গ'ল এইজনৰ। তো বন্ধুসকল,
আল্লাহ ভগৱানে ঈশ্বৰে যাতে তাৰ সকলো পাপ মুক্ত কৰি দি তাক স্বৰ্গলৈ পঠিয়াই দিয়ে। এইখিনি কামনা কৰিলোঁ, ঈশ্বৰৰ ওচৰত দোৱা কৰিলোঁ। তো বন্ধুসকল, আপোনালোকে দোৱা কৰিব আমাৰ এই অসমৰ সন্তানজনৰ কাৰণে, যাতে তাক ঈশ্বৰে যাতে তাক স্বৰ্গলৈ পঠিয়াই দিয়ে, যাতে তাৰ পিছৰ তাৰ জীৱনখিনি, তাৰমানে মৃত্যুৰ পিছৰ জীৱনখিনি তাৰ যাতে ঈশ্বৰে সকলো পাপ মুক্ত কৰি দিয়ে। আপোনালোকেও দোৱা কৰিব। তো বন্ধুসকল, আজি মোৰ ক'বলগীয়া ইমানখিনিয়ে কথা আছিল, আৰু বেছি ভিডিঅ'টো দীঘল নকৰোঁ আজিৰ কাৰণে বন্ধুসকল। বাই।